নমস্কাৰ, মই নৱজ্যোতি বৰ্মন। মই পেছাত এজন অধিবক্তা। আজি 7 বছৰে ধৰি নলবাৰী আদালতত ক্ৰিমিনেল কেছৰ ওপৰত ওকালতি কৰি আহিছোঁ আৰু বৰ্তমানেও আছোঁ। মই পোনপ্ৰথমে আহিছিলোঁ ইউটিউবাৰ ডিম্পু বৰুৱাৰ এটি ভিডিঅ'ত আইন বিষয়ক এটি টপিক লৈ, আৰু তাত ডিম্পু বৰুৱা আৰু সকলোৱে মোক কমেণ্ট কৰিছিলে যে মই এটি চেনেল খুলিব লাগে, আৰু মই চেনেলটো খুলিছোঁ। মোৰ এই চেনেলটোৰ নাম হৈছে নৱজ্যোতিছ লিগেল হেল্প। গতিকে আহক মোৰ এই চেনেলৰ প্ৰথম ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, 18 বছৰৰ তলৰ অৰ্থাৎ নাবালিকা ছোৱালী এজনী আৰু প্ৰাপ্তবয়স্ক 21 বছৰৰ ওপৰৰ ল'ৰা এজনৰ মাজত যদি প্ৰেম হয় আৰু প্ৰেমৰ পৰিণতিত যদি ল'ৰাজনে ছোৱালীজনীক পলুৱাই নিয়ে আৰু ছোৱালীজনীৰ অভিভাৱকে যদি ল'ৰাজনৰ ওপৰত থানাত এটি গোচৰ ৰুজু কৰে, সেই গোচৰটো থানাই ভাৰতীয় দণ্ডবিধি আইনৰ 366A অৰ্থাৎ ছেকশ্যন 366A ধাৰাত গোচৰটো ৰুজু কৰিব। বন্ধুসকল, এইটো এটা জামিনবিহীন ধাৰা, অৰ্থাৎ কেছ মকৰ্দমা নচলাকৈয়ে যিজন ল'ৰাক এৰেষ্ট কৰিব সেই ল'ৰাজনে 3 মাহ পৰ্যন্ত জেলত থাকিবলগীয়া হ'ব পাৰে। আৰু যদি ছোৱালীজনীক উদ্ধাৰ কৰা হয় আৰু ছোৱালীজনীয়ে যদি থানাত মন্তব্য দিয়ে যে মই ল'ৰাজনৰ লগত নিজে পলাই গৈছোঁ, ইয়াত ল'ৰাজনৰ কোনো দোষ নাই, তথাপিও ছোৱালীজনীৰ মন্তব্যক স্বীকৃতি দিয়া নহ'ব, কিয়নো ছোৱালীজনী 18 বছৰ হোৱা নাই। আৰু যদি ছোৱালীজনীক কোৰ্টত হাজিৰ কৰা হয়, কোৰ্টতো যদি ছোৱালীজনীয়ে মন্তব্য দিয়ে যে মই ল'ৰাজনৰ লগত নিজে পলাই গৈছোঁ, ল'ৰাজনৰ কোনো দোষ নাই, তথাপিও আদালতেও সেই ছোৱালীজনীৰ মন্তব্যক স্বীকৃতি নিদিয়ে, কিয়নো ছোৱালীজনীৰ 18 বছৰ হোৱা নাই। গতিকে যদি ল'ৰাজনক এৰেষ্ট কৰা হয়, তেতিয়াহ'লে পুলিচে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰাৰ 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰিব, আৰু আদালতে সেই ল'ৰাজনক 3 মাহ পৰ্যন্ত জেললৈ পঠাব পাৰে। গতিকে বন্ধুসকল, এনেকুৱা কোনো ধৰণৰ কাম নকৰিব। আৰু যদি গোচৰটোত যদি সেই ল'ৰাজন অপৰাধী হিচাপে সাব্যস্ত হয়, তেনেহ'লে ল'ৰাজনৰ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, লগতে জৰিমনাও হ'ব পাৰে। গতিকে সাৱধান হৈ থাকিব, এনেকুৱা কোনো ধৰণৰ কাম নকৰিব। গতিকে আজি মোৰ প্ৰথম ভিডিঅ'টি ইয়াতে সমাপ্ত কৰোঁ। নেক্সট যিটো ভিডিঅ' আহিব তাত আপোনালোকক ধৰ্ষণ অৰ্থাৎ বলৎকাৰৰ ওপৰত এটি ভিডিঅ' আগবঢ়াম। ধন্যবাদ। সজাগ হৈ থাকক।